हेलो एंड वेलकम बैक माय यूट्यूब चैनल। नमस्कार सकलोके मोर यूट्यूब चैनल पुनर एबार स्वागतम जनाइছো। আমি অলপ ফুৰিব যাম, ক'ত যাম সেইটো আপোনালোকক এতিয়াই নকওঁ। ভিডিঅ'টো আপোনালোকে চাই থাকক, তেতিয়াই গম পাব আমি ক'ত ফুৰিব যাম। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। হাই বগে, আমি লাইভ আছো গাড়ী কাৰণে আমাৰ পিকনিকলৈ আহিব। উঠিবৰ কাৰণে ইয়াতে টিকেট কাটিব লাগে। আমি টিকেট কাটিলোঁ তাতে। এইয়া আহি পাই গ'লহি। এতিয়া আমি ইয়াতে উঠি যাম ইটো পাৰে। এয়া আমি গৈ আছোঁ। আমি এতিয়া ব্ৰহ্মপুত্ৰ মাজৰত পালোঁগৈ। আৰু এটা কথা কওঁ, ইয়াতে মই ভইচ দি তাত ভিডিঅ' কৰিবৰ কাৰণে পৰা নাই, কাৰণ তাতে বহুত হুলস্থুল হৈ আছিলে, মানুহবোৰে কথা পাতি আছিলে বহুত। উমানন্দ মন্দিৰ হয়, যিভাগ মন্দিৰ ব্ৰহ্মপুত্ৰ মাজৰত স্থাপন হৈছে।
এতিয়া জেগাবোৰ গাঁৱৰ নিচিনা এতিয়া আমি ক'ত যাম জুবিন মন্দিৰ তালৈ যাবৰ কাৰণে গাড়ীতে এইফালে আমি খোজকাঢ়ি আহি আছোঁ খোজকাঢ়ি আছোঁ ভাগৰ লাগি গৈছে মোৰ বহা আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ ঘৰবিলাক একদম তলত ইমান তলত তলত চাওক ৰাস্তা কাষত কাষত একেবাৰে ঘৰবিলাক এইয়া আপোনালোকে চাগে দেখি গম পাইছে আমি ক'ত আহিছোঁ আমি আহি পালোঁ মন্দিৰত আৰু এতিয়া আমি চাকি দি লওঁ চাকি দি আছে ইয়াতে চাকি আছে বাহিৰটো ভালদৰে ইয়াতে কেনেকুৱা লাগিছে আহি তোমাৰ ভাল লাগিছে নে কিমান ভাল লাগিছে ভিতৰত চাকি দি মেলি আহিলোঁ কিন্তু ভিতৰতো ভিডিঅ' কৰিবলৈ এলাউড নাই সেইকাৰণে ভিতৰতো ভিডিঅ' কৰা আহিছোঁ এনেকৈ কৰি মোৰ ৰ'দ দি আছে দাস আৰু ৰিম্পী দাসে এখন চিনেমাৰ গানৰ শ্বুটিং কৰিছিলে কিন্তু চিনেমাখনৰ নামটো মোৰ এতিয়া মনত নাই যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো টিপি দিব বাই